এনেকুৱা ঘটনা আমি দেখা দিছিলোঁ। বালিতাৰত আমি এইবিলাক শুনাই নাছিলোঁ। তাতে এই ৰাতিপুৱা 8টা বজাত দেখা পাই আমাৰ মানে কান্দ কান নহয় দিছে, মানে ভয় ভয় লাগি গৈছে। আমি গৰু ছাগল পথাৰত অহাই দি দিছিলোঁ, এইটো ঘটনা ইয়াতে কৰিব নালাগিছিল। নমস্কাৰ, এটা দুখ লগা ঘটনালৈ আপোনালোকৰ মাজত মই এটা ভিডিঅ' আনিছোঁ। নলবাৰীত হোৱা দুজন প্ৰেমিকাই নিজকে আত্মহত্যা কৰি ল'লে। হয়, আপোনালোকে নিউজত দেখিছা যে প্ৰেমৰ বাবে মানুহে কি কৰিব নোৱাৰে। প্ৰেমৰ বাবে মানুহে নিজকে আত্মহত্যা কৰিব পাৰে বা কাকবা হত্যা কৰিব পাৰে বা কাকবা লাজ খুৱাব পাৰে বা হিংসা কৰিব পাৰে। তো আপোনালোকে জানাই। তো চাওক, আপোনালোকে ভাবিয়ে আছা যে জীৱনত মানুহে কিহৰ কাৰণে আহে। এই দুইদিনীয়া জীৱনটো লৈ মানুহে ভাল কাম এটা কৰিব নোৱাৰিলে, যদি মা দেউতাৰ আশীৰ্বাদ লৈ এটা কাম ভাল কৰিব নোৱাৰে, সেই মানুহক এই জীৱনত থাকি কোনো লাভ নাই বুলি ক'লেও ভাল। কিয়নো যদি মা দেউতাৰ কথা লৈ কাম কৰে, সেই মানুহজন এদিন হ'লেও ছাকচেছ হ'বই। আৰু নিজে চেষ্টা কৰিব লাগে যে মই কিবা এটা কাম কৰিম, মা দেউতাৰ সপোনবোৰ মই পূৰণ কৰিম। এনেকুৱা কৰিলেতো মানুহে ছাকচেছ নোহোৱা কোনো নাই। আৰু প্ৰেম বুলি কোৱা শব্দটো বহুত ডাঙৰ, আপোনালোকে ভাবানে আৰু জানানে? প্ৰেম হ'ল এটা মানুহৰ জীৱনৰ লগত তুলনা কৰিব পাৰে যে প্ৰেম তোমাক মাৰি পেলাবও পাৰে, আত্মহত্যা কৰিবও পাৰে। তো প্ৰেমটো হ'ল বহুত ডাঙৰ শব্দ। সেইকাৰণে কৈছোঁ, প্ৰেমতকৈ আগৰ নিজৰ ছাকচেছটো বঢ়াই ল'ব, মা দেউতাৰ সপোনটো পূৰণ কৰি ল'ব। প্ৰেমটোনো কি, আজি আছে কালি নাই। তো এনেকুৱা এটা ঘটনাও হয়, মানে মই যাক ভাল পাওঁ, এই ছোৱালীজন মোক ভাল পায় আৰু ময়ো তাক ভাল পাওঁ বহুত, এৰিব নোৱাৰোঁ। কিন্তু আমি যিদিনা বিয়া হ'ম, সেইদিনা আমাৰ ঘৰৰ পৰিয়ালে একচেপ্ট নাই বা সেই বিয়াত আমাক একচেপ্ট নকৰে। কোনো বিয়াৰ বাবে শান্তি বা বিয়াৰ বাবে একচেপ্ট নাই, এনেকুৱা এটা ঘটনা হয়। সেইকাৰণে মানুহে আত্মহত্যা কৰি লয়। তো এইটো ঘটনা মই বহুতবাৰ শুনিছোঁ যে মই কাকবা ভাল পাওঁ, এই ছোৱালীও মোক ভাল পাওঁ, আমি এৰিব নোৱাৰোঁ, কিন্তু মা দেউতাই একচেপ্ট নাই। এনেকুৱা হয়, বহুত মানুহে আত্মহত্যা কৰি লয় দেই। মোৰ মতে অলপ বুজিব লাগে, যেনেকৈ মা দেউতাও নিজৰ কাৰণে ল'ৰা ছোৱালীৰ বাবে কষ্ট কৰি আহিছে সৰুৰ পৰা, আৰু ছোৱালী ল'ৰাবিলাকেও মা দেউতাৰ কাৰণে এদিন হ'লেও কষ্ট কৰি মা দেউতাক সুখত ৰাখিব লাগে। মই এইটো আপোনালোকৰ মাজত সম্পূৰ্ণকে আকোৰে কথাটো কৈ আছে। সকলো টাইমতে মা দেউতাৰ কথাও ল'ব লাগে, আৰু মা দেউতাও এদিন হ'লেও ল'ৰা ছোৱালীৰ কথা মানিব লাগে। মই এইটো আপোনালোকক জনাই দিছোঁ। তো বেছি কথা নকওঁ, আপোনালোকে বুজিয়ে পাব চাগে। এতিয়া আমি আচল ঘটনাটো চাওঁ, ভিডিঅ'টো চাওঁ বাৰু। নলবাৰীত দুজন প্ৰেমিকাই কিহৰ কাৰণে নিজক আত্মহত্যা কৰি ল'লে। সেই আমি সেই কাহিনীটো, এই ভিডিঅ'টো চাম। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চালে গম পাবা। এইটো ঘটনাটো মই বুজি পোৱা নাই, মানে এই দুইগৰাকী প্ৰেমিকাই কিয় নিজকে এনেকুৱা হত্যা কৰি ল'লে। তো ভিডিঅ'ত আপোনালোকে যদি জানা কমেণ্ট কৰি জনাই দিব, আৰু সম্পূৰ্ণকৈ ভিডিঅ'টো চালে আপোনালোকে গম পাব। আৰু মোৰ ভিডিঅ'ত আপোনালোকে কিবা এটা কমেণ্ট কৰিবলৈ আছে, চব কৈ দিয়া, মই আপোনালোকৰ কমেণ্টটো ৰিপ্লাই কৰি দি দিম, ঠিক আছে। এতিয়া ভিডিঅ'টো চাই ল'বা। তো পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালোঁ। যদি চেনেলত নতুনবাৰ আহিছে, ছাবস্ক্ৰাইব কৰি ল'ব। আৰু কোনটো কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা, আপোনালোকে মোক কমেণ্ট কৰি জনাই দিব বন্ধু বান্ধৱী, ঠিক আছে। ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা দেই। এতিয়া আপোনালোকে ভিডিঅ'টো চোৱা, ময়ো ভিডিঅ'টো চাই আছোঁ। নলবাৰীত দুই প্ৰেমিকাই কিয় হত্যা কৰি ল'লে নিজকে, ঠিক আছে, চাই লোৱা। এনেকুৱা ঘটনা আমি দেখা দিছিলোঁ। বালিতাৰত আমি এইবিলাক শুনাই নাছিলোঁ। তাতে এই ৰাতিপুৱা 8টা বজাত দেখা পাই আমাৰ মানে কান্দ কান নহয় দিছে, মানে ভয় ভয় লাগি গৈছে। আমি গৰু ছাগল পথাৰত অহাই দি দিছিলোঁ, এইটো ঘটনা ইয়াতে কৰিব নালাগিছিল। এতিয়া কি ধমধমাৰ বালিতাৰত লোমহৰ্ষক ঘটনা, একাডাল ৰছীতে চিপ ল'লে প্ৰেমিক যুগলে। নলবাৰী জিলাৰ ধমধমা আৰক্ষী চকীৰ অন্তৰ্গত বালিতাৰা অঞ্চলত সংঘটিত হৈছে এক শোকাবহ ঘটনা। কি হৈছিল? কালি ৰাতি 1টা বজাৰ পৰা ছোৱালীজনী নাই বুলি আমি গম পালোঁ ঘৰৰ মানুহে। তাৰ আগলৈকে পঢ়ি আছিল, পঢ়ি থাকি যেতিয়া দোকানখন খোলা আছিল, তেওঁ খুৰাকে গম পালে যে দোকান খোলা আছে। তেতিয়া তেওঁ আয়াকৰ লগত একেটা ৰুমতে থাকে। থাকি যেতিয়া পঢ়ি থকা বুলি গম পালে, যেতিয়া দোকান খোলা আছে, তেতিয়া খুৰাকে সুধিলে মাকক যে দোকান কিয় খুলি থাকে। খুৰাকে যেতিয়া সুধিলে, মাকে ক'লে যে দৰ্জা খোলা নাই, হেৰি আছে,
মাইনে পঢ়ি আছে, তাতে পঢ়ি থকা বুলি ভাবিলে তাৰ চাই যে আচলতে ছোৱালীজনী নাই, আৰু ছোৱালীজনী যেতিয়া নাই তেতিয়া বিচাৰ খৰচৰ লাগে, আৰু আমি ওচৰৰে আমাকো মাতিলে, আমি ৰাতি বিচাৰ খৰচৰ কৰিলোঁ ক'ৰবাত কিবা হ'ল নেকি, তাৰপিছত নাই। তাৰপিছত গম পালোঁ যে বালিতাৰা গাঁৱৰে আমাৰ ওচৰৰে 1 কিলোমিটাৰমান দূৰত্ব হয়, সেই ল'ৰাটোৰ লগত অলপ সম্পৰ্ক আছে বুলি আমি গম পালোঁ কালি ৰাতিয়ে। গম পাই তাত তেওঁলোকৰ ঘৰতো আহিলোঁ, আহি যেতিয়া আলোচনা কৰিলোঁ তেতিয়া গম পালোঁ যে তেওঁলোকৰ ল'ৰাটোও নাই, দৰ্জাখন খোলা আছে, তেওঁলোকৰো ল'ৰাটো নাই। তাৰপিছত আমি চাৰিওফালে বিচাৰ খৰচৰ কৰিলোঁ, কিন্তু নাপালোঁ ৰাতি। নাপাই আজি 8টামান বজাত গম পালোঁ এই কেছটো হৈছে। মৰ্মান্তিক ঘটনা। মৰ্মান্তিক ঘটনা এইটো। আৰু বয়সো হোৱা নাছিল, ছোৱালীজনী সৰু আছিল, 15মান, ল'ৰাজন 22 মান হৈছে বুলি কৈছে। ল'ৰাজনৰ ঘৰ বালিতাৰা গাঁও, ছোৱালীজনীৰ ঘৰ ৰঙাখালী গাঁও, 1 কিলোমিটাৰৰ ডিষ্টেঞ্চ। পুলিচে এতিয়া কি কৰে স্থানীয় লাগিছিল কি কৰিব। সেইটো এটা নিজে কৰা যেন লাগে, এইটো যিহেতু বিহু ঘৰৰ পৰা নিজে নহয়, অন্তত দৰ্জাবিলাক খোলা আছিল, সেইটো নিশ্চয় প্ৰচলিত কাৰণতে এই কেছটো হৈছে। কিন্তু প্ৰেমৰ কাৰণে কোনো এনেকুৱা প্ৰাচীৰ হোৱা উঠা নাছিল, কাৰণ তেওঁৰ ছোৱালীজনীতো ইমান উপযুক্ত বয়স হোৱা নাছিল, বা ল'ৰাজনো ইমান উপযুক্ত হোৱা নাই যে বিয়া বাৰুৰ কথা চলিছে, কিবা চলিছে, এনেকুৱা হোৱা নাছিল। কি কাৰণে হ'ল সেইটো আৰু স্থানীয় ৰাইজ। মানে ল'ৰাটোৰ দেউতাকে মোক ৰাতি ফোন কৰিলে, ফোন কৰাত যে উজ্জ্বল দেখোন আহি পোৱা নাই। তেতিয়া ধৰক 12:30 বাজি গৈছে আৰু, গতিকে আমিও গোটেই আহিলোঁ, চালোঁ যে ক'ত গ'ল। আমি ছোৱালী যে এটা ভাল পাই থাকে সেই কথাটো আমি নাজানো তাৰমানে। তাৰ কিছু সময় পিছত তাৰমানে এই ছোৱালী ঘৰৰ কাষৰ ল'ৰা এটা আমাক ফোন কৰিলে যে আমাৰ ছোৱালীটোও নাই তাৰমানে। ছোৱালীটো নোহোৱাৰ পিছত তেওঁলোককো কিছু সময় পিছত দেউতাক আৰু 3টামান মানুহ আহিলে, আৰু মই দেউতাকক সুধিলোঁ যে ছোৱালী যি ভাল পোৱাটো তুমি জানানে আগতে, জানিলে মোক যদি ক'লা হয় মই ব্যৱস্থা কৰি দিলোঁ হয়। দেউতাকে ক'লে মই পৰহি গম পাইছোঁ। পৰহি গম পালেও ইমান যে হ'ব হঠাতে আমি সেইটোতো নাজানো। গতিকে এতিয়া যিটো মৰ্মান্তিক দুৰ্ঘটনা ঘটালে প্ৰেমজনিত কাৰণতে হোৱা বুলি আমি ধৰি লৈছোঁ। তেওঁলোকে হয়তো মনতে ভাবিলে আমাৰ হাতত টকা পইচাটো একো নাই, পিছত চিন্তা কৰিলে নেকি কথাটো, যে গোটেই ৰাইজেও গমো পালে, আমি বিচা বিচি কৰা এটা গম পাইছিলোঁ সিহঁতে, সেই সিদ্ধান্তটো লোৱা বুলি আমি ধৰি লৈছোঁ আৰু প্ৰেমজনিত। আৰক্ষী তদন্ত কৰিছে, সুধিছে, অভিভাৱকবিলাকক সুধিছে। ছোৱালীজনীৰ নাম কি আছিল? নিশামণি কলিতা না? নিশামণি কলিতা, উজ্জ্বল কলিতা, বালিতাৰাতে। এইখিনি ছোৱালীখিনি ৰঙাখালী পৰে, এই পাবনৈ ৰঙাখালী। গতিকে আমিও উঠি অহা ল'ৰা ছোৱালীক মানে অনুৰোধ কৰিছোঁ, এনেকুৱা ঘটনা যাতে দ্বিতীয়বাৰ নঘটে ল'ৰা ছোৱালীৰ মাজত, সেইটো আমি আশা কৰিছোঁ। তেওঁলোকো অলপ সজাগ হওক, আৰু লগতে অভিভাৱকবিলাকো অলপ সজাগ হ'ব লগা হৈছে। মিছুৰ ল'ৰাৰ 22 বছৰ হৈছে, ছোৱালীৰ 15 তলত আছে। কিমান দিছে? 16 বছৰ। তেনেকুৱা বয়স হয়। ট্ৰেইনত পঢ়ি পেলাই আছে, থাকি পেলাই ৰাতি বিচাৰ বিচি কৰি আছে। ৰাতিপুৱা আমি দেখা পাওঁ যে আজি পুৱা পথাৰত গৰু এৰাল দিবলৈ যোৱা স্থানীয় লোকে দুয়োকে গছত চিপলোৱা অৱস্থাত প্ৰত্যক্ষ কৰি ঘটনাৰ খবৰ আৰক্ষীক দিয়ে। খবৰ পাই ধমধমা আৰক্ষী